हेलो फ्रेंड्स आपलोग সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই আকৌ এটা নতুন ভিডিও লৈ আনিছো আপোনালোকৰ ওচৰলৈ আজি মই আপোনালোকক এটা আনবক্সিং দেখুৱাম কিন্তু তাৰ আগতে এক কাপ মই চাহ খাই লওঁ চাহ খাই আহি আপোনালোকক মই দেখুৱাই আছো फ्रेंड्स মোৰ চাহ খোৱা হৈ গ'ল আৰু এতিয়া মই এটা বস্তু আনবক্সিং কৰিব লৈছো বস্তুটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো একে বস্তু কি হয় আপোনালোকক কৈ আছো মই চলিনৰ মোৰ ভাইটি আজি আহিলে এইটো হৈছে এটা ৰিং লাইট আৰু মই এইটো খুলি চালো কাৰণ চেক কৰিব লগা আছিল মোৰ ভাল আছে নে বেয়া আছে লাইটটো লাইটটো ভালে আছে তো এটা ইয়াত মই তো মই যে টুল এখনতে বহি লৈছো কাৰণ থিয় থিয় খুলিব নোৱাৰিম আৰু লগত কেঁচিও লৈ লৈছো তাহক খুলি লওঁ এইটো ফিক্স কৰিব লাগিব তো মই এবাৰ ফাৰ্স্ট টাইম মই ৰিং লাইট ইউজ কৰিম নাজানো কেনেকৈ কি কৰিব লাগে তো মই ফাৰ্স্ট ফিক্স কৰি লওঁ তাৰপিছত ভিডিঅ'টো আপোনালোকে দেখুৱাই আছো মোৰ লাইটটো ফিটিং কৰা হ'ল আৰু ইয়াত তিনিটা কালাৰ আছে তো মই এতিয়া আপোনালোকক দেখুৱাইছো দেখিছেনে চাওক কিমান ধুনীয়া লাগিছে তো এইটোৱে আছিল মোৰ ৰিং লাইট এয়া মোৰ খানা ৰেডি হৈ গ'ল এয়া আপোনালোকে দেখিছে এয়া মাছৰ জোল বিলাহী আৰু ফুলৰ লগত বনোৱা হৈছে এয়া চিকেন আৰু আলু ওপৰত মান ধনিয়া দি দিয়া হৈছে এয়া হৈছে সালাড তিয়হ বিলাহী পিঁয়াজ লৈছো তাৰপিছত এয়া আমৰ আচাৰ ইটেখৰ নেমু আৰু এইটো জলকীয়া তো মই এতিয়া খাম তেন্তে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক